Hello, hi everyone. Welcome back to our new blog. এইকেইদিন সদায় ব্লগ বায়ে ষ্টাৰ্ট কৰি আছে ভাবিলো আজি ব্লগটো মই ষ্টাৰ্ট কৰো যিহেতু আজি মই খানা বনাম আৰু আমি সদায় আপোনালোকৰলে ৰেচিপি ভিডিঅ লৈ আনি আছো আৰু য'ত ফুৰিবলৈ যাওঁ সেইখিনিও দেখাও আৰু গতিকে আজি যিহেতু মই খানা বনাম গতিকে সেইকাৰণে আজি ব্লগটো মই ষ্টাৰ্ট কৰিছো আৰু আজি মই বনাম আপোনাৰ মটন বনাম সকলোৱে মটন বনায় কিন্তু আমিনো কেনেকে মটন বনাও আজি সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু লগতে মই বনাম ড্ৰাই ফিশ আৰু গটিকে এই দুটা ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু আপোনালোকে ভিডিঅটো একদম শেষলৈকে চাব তেতিয়া গম পাব যে আমি কেনেদৰে বনাইছো বা আমাৰনো মটন বনোৱাৰ প্ৰসেসটোনো কেনেকুৱা হয় আপোনালোকে ভিডিঅটো শেষলৈকে চালে গম পাব তেতিয়া হলে বলক আজি ব্লগটো ষ্টাৰ্ট কৰো এয়া হৈ গৈছে মটন বেছি আনা নাই আধা কেজি মটনে আনিছো কাৰণ আমাৰ খোৱা মানুহ তেনেকে নাই কাৰণ দেউতাও মটন নাখায় মাৰো গাটো বেয়া মাও তেনেকে মটন নাখায় গটিকে বা আৰু মই খামটো এইখিনি এবাৰ বনাই দিলে ৰাতিলৈকেও হৈ যাব আৰু এইখিনিয়ে মটন আধা কেজি বেছি আনা নাই আৰু লগতে বায়ে পিয়াজ কাটি আছে মানে যোগালীখিনি আজি মানে টাইট কৰিবলৈ দিছো কাৰণ কিয় যেতিয়া বনাই যোগালী মই হওঁ সেইকাৰণে আজি মই বনাম তাৰমানে যোগালী কোন যোগালী তাই হ'ব আজি এয়া যোগালীয়ে পিয়াজ কাটিছে এয়া কাটি আছে এইবিলাক এয়া এতিয়া দেখিছে এইখিনি মটন এইখিনি মই প্ৰথমতে মেৰিনেট কৰি লম যেহেতু মই কুকাৰত বনাম গটিকে মই এটো মেৰিনেট কৰি লম তো ইয়াত নিমখ দিছো নিমখ তাৰ পিছতে দিছো এয়া হালধি তাৰ পিছতে এতিয়া মই ইয়াতে দিম জিৰা পাউডাৰ আমাৰ আকৌ জিৰা বিলাক আকৌ আমাৰ টেমাত নাথাকে দেই আমি পেকেটৰ পৰাই তেনেকে দিও এয়া খালি ইয়াতে আজি এটা বস্তু এটা মিসিং হ'ব জালুকটো একচুয়ালি ঘৰত পিছা থাকে কিন্তু শেষ হৈ গল তাৰ মানে কাৰণে জালুকটো দিয়া নহব গটিকে এয়া আৰু এখিনি হৈ গৈছে পিয়াজখিনিও ইয়াতে এনেদৰে দি দিম আৰু এয়া অকমান স্লাইট মিঠাতেল অকমান তেল দি দিলে তাৰমানে ফ্লেভাৰটো ইয়াত সোমাই যায় গোটেইখিনি এনেকে মিশ্ৰণ কৰি লম এতিয়া আজি বনাই আছো মই মটন এনেদৰে মেৰিনেট কৰি লৈছো মটনখিনি এয়া মই এটা দিছো তেল বেছি তেল নিদো কাৰণ কিয় মটনত অলৰেডি তেল থাকে এয়া দিছো তেল মই ফাৰ্স্ট দিলো আপোনাৰ তেজপাত তাৰ পিছতে দিলো নহৰু আৰু আদাৰ মিশ্ৰণখিনি আৰু তাৰ পিছতে এতিয়া মাংসখিনি ইয়াতে দি দিছো যিখিনি মই মেৰিনেট কৰি থৈছিলো সেইখিনি মই ইয়াতে দি দিছো এতিয়া মই ইয়াতে দি দিম আমাৰ সকলোৰে মৰমৰ আলু ই সকলোৰে লগত মিলি যায় আমাৰ বাৰলিখিয়া দেখিলে নহয় তেলটো একদম কমাই দিছো তেলটো মানে ভাজাৰ ওপৰতে ডিপেন্ড কৰে এইয়া আৰু এতিয়া বায়ে বনাব হোৱাইট চিকেন তো মানে প্লেনত নাছিলে বস্তু আনি থোৱা আছিলে প্লেনিঙত নাছিলে তো গটিকে ভাবিলো যে ৰাতিৰ কাৰণে একেবাৰে বনাই থৈ দিও গটিকে তাই এতিয়া এয়া মাংস ধুই আছে হোৱাইট চিকেন বনাব তো হেতু ৰেচিপিও এটো ব্লগতে আপোনালোকে পাই যাব খিনি হৈ গৈছে হোৱাইট চিকেনৰ যোগাৰ এয়া হৈ গৈছে বয়লাৰো বেছি আনা নাই কাৰণ খোৱা মানুহ নাই কৈছোৱে এইখিনি কাজু পেষ্ট কৰিব আৰু লগতে হৈ গৈছে ধনিয়া নহৰু শুকান জলকীয়া আৰু লগতে হৈ গৈছে এইখিনি পিয়াজ আৰু আমুল পেষ্ট কিন্তু মেইন হয় হোৱাইট চিকেনত এইখিনি হৈ গৈছে পিয়াজ নহৰু তাৰ পিছতে কি দিছিলি আৰু ধনিয়াৰ পেষ্টখিনি ইয়াতে মেৰিনেট কৰিব আৰু লগতে সেইখিনি হৈ গৈছে কাজুৰ পেষ্ট ইয়াতে মেৰিনেট কৰিব
হাতেৰেই কৰি দে মেৰিনেটটো হাতে দিয়ে কৰা চামুচেদি কৰিব নালাগে দেখিছে নহয় এয়া মাংস অলমোস্ট ভাজা হৈছে ইয়াত মই এতিয়া অকমান ঘিউ এড কৰিম আৰু লগতে আপোনাৰ পানী এড কৰি পেলাই চিটি মাৰাম এয়া যিমান ভাজিব সিমান কালাৰটো ধুনীয়া ওলাই এয়া এটা পানী এড কৰিছো এয়া দিছে জলকীয়া গুড়া মই কৈছিলো না আমি পেকেটতে বস্তু ৰাখো মটনটো বৰ ধুনীয়া গৈছে এয়া দিছে জিৰা গুড়া আৰু একো গুড়া নাই একচুৱেলি বস্তু এটা বনাম বুলি ভাবিলে নহয় বস্তুবিলাক লৈ আহিব লাগে লগত ওকে আসলতে এই যোগাৰখিনি কৰিছো আসলতে এইখিনি যোগাৰ বনাইছো কাৰণ কিয় আজি আপোনাৰ মহালয়া আৰু দশমীৰ দিনাখন আসলতে মোৰ বাক মোৰ মামাই বহুত সপোনত দেখা দি আছে দুদিনেই কিন্তু দেখা দিছে আৰু তেখেত নথকা আজি আসলতে আমাৰ মাজৰ পৰা 2 বছৰেই হ'ল 2022 চনত তেখেত আমাৰ মাজৰ পৰা হেৰাই গৈছিলে আৰু লগতে আজি তেখেতৰ 2 বছৰ কমপ্লিট হৈ গ'ল জুলাইৰ 5 তাৰিখে তেখেতে আমাক এৰি থৈ পেলাই গুচি গৈছিলে এটাই মোৰ মামা আছিলে আৰু মহালয়া আৰু লগতে দশমী দিনাখন আমাৰ বাক একচুয়ালি তেখেতে সপোনত দেখা দি আছিলে গটিকে আজি গুটিখিনি তেখেতলে আগবঢ়াম বুলিয়ে বা আৰু মই বনাইছো মামাই যি ভাল পায় গুটেখিনিয়ে বনাইছো তেখেতৰ প্ৰিয় আছিলে মটন হেকাৰণে মই মটন বনাইছো তেখেতে যেনেকে ভাল পায় মানে খাই যেনেকে ভাল পায় আৰু হোৱাইট চিকেনটো যেতিয়া বায়ে যেতিয়া প্ৰথম বনাই তেখেতক খুৱাইছিলে তেখেতে খুব বেছি ভাল পাইছিলে একচুয়ালি আমাৰ পৰিয়ালটোৰ বাবে এটা বহুত অপূৰণীয় একচুয়ালি ক্ষতি হয় কাৰণ কিয় আমাৰ এজনী যেহেতু মামা আৰু মা মাহীহঁতৰ যেহেতু এজনী ভাইটি আছিলে তেখেত বহুত কম বয়সত 43 ইয়াৰ্ছত আমাক এৰি থৈ গুচি গৈছে আৰু লগতে তেখেতৰ দুগৰাকী ছোৱালীও আছে আপোনালোকে চাগে আগৰ ব্লগত দেখিছে আৰু মানে এইটো বস্তু মানে আমি মানে আজিলৈকে মানে পাহৰিবই পাৰা নাই যে তেখেত আমাৰ মাজত নাই আৰু ইমান বেছি তেখেতক মিস কৰো প্ৰত্যেক অকেজনত বা আমি প্ৰত্যেক দিনাখনেই তেখেতক বহুত বেছি মিস কৰা যায় আৰু মানে পাহৰিব নোৱাৰো তাৰমানে আৰু মই যেহেতু সৰুৰ পৰা মোৰ নিজৰ ঘৰত মা দেউতাৰ লগত খুব কমকে আছো মই মোৰ মামা মাহীহঁতৰ লগতেই মই ডাঙৰ হোৱা গতিকে মোৰ মানে যিখিনি মানে গাৰ্জেন হিচাপত মামা আছিলে আৰু মোৰ ককা আইতা আছিলে আজি কিন্তু ককা আইতাও নাই মামাও নাই মানে কোনো নাই মানে আজি গতিকে মানে আমাৰ কাৰণে এইটো বহুত এটা অপূৰণীয় মানে ক্ষতি হয় তাৰ মানে যে মোৰ মামাৰ পৰিয়ালত আজি কোনো নাই মামী আছে আৰু মামীৰ দুজনী ছোৱালী আছে গতিকে গোটেই আয়োজনখিনি আজি মামাৰ কাৰণে কৰিছো ইয়াতে ঘিউ দিছে বাটাৰো দিছে ৰিফাইনো দিছে তিনটাই দিছে আৰু এতিয়া ইয়াতে এড কৰিব দালচিনি এয়া দালচিনি এড কৰিব গোটা জিৰা এড কৰিছে আৰু লগতে এয়া কি আছিল আৰু সেই মিশ্ৰণটো গোটেইখিনি এড কৰিছে
কৰিছে কাজুৰ পেষ্টখিনি গাখীৰ এড কৰিছে গাখীৰ ইয়াতে এড কৰিছোঁ গাখীৰ একেলগে তেল মাৰি দে আমাৰ বনাই হৈ গ'ল আৰু মামা আইতা ককা সবৰ কাৰণে দিলোঁ এতিয়া আমি ভাত খাম বহুত বেছি ভোক লাগিছে কাৰণ অলমোষ্ট টাইম হৈ গৈছে ভাত খোৱাৰ গতিকে এতিয়া আমি ভাত খাম আকৌ আপোনালোকক নেক্সট ব্লগত লগ পাম আৰু যদি ব্লগটো চাই ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে এটা লাইক কৰি দিব আৰু যিসকলে নতুনকৈ এই চেনেলটো চাইছে তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুকত যিসকলে চাইছে সকলেও যাতে ফেচবুকৰ পেজখন ফ'ল' কৰি দিয়ে বাই নেক্সট ব্লগত আকৌ লগ পাম এয়া শুকান মাছৰ চাটনি তাৰপিছত এয়া মাটন ফাৰ্ষ্ট ভাবিছোঁ মাটন দিয়ে ভাতটো খাই লওঁ মই কিন্তু ইমান প্লেটিং কৰিব নাজানো দেই কৰোঁ আৰু যিমানটো পাৰোঁ এয়া মাটন এয়া হৈ গৈছে মাটন এয়া কি ধুনীয়াকৈ সিজিছে এয়া আপোনালোকে দেখিছে পুৰা ধুনীয়াকৈ সিজিছে আৰু লগতে অকণমান এনেকৈ নেমু চেপি লৈছোঁ গতিকে খাব লৈছোঁ মাটন আছে চিকেনটো নাখাওঁ শুকান মাছ আছে মই নিজেই যিহেতু বনাইছোঁ খাই চাওঁ আল্টিমেট ভাল হৈছে এয়া অকণমান নেমু চেপি লওঁ আজি একচুৱেলি মাটনৰ তেলটো তাই নানিলে